নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পম্পিছ ৰেচিপি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া হৈছে হাঁহৰ মাংস। আজি হাঁহৰ মাংস বনালোঁ, ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। আগতে মই হাঁহৰ মাংসৰ এটা ৰেচিপি দিছিলোঁ বাৰু, সেইটো বহুত আগতে, আৰু আজিও বনালোঁ, সেইবাবে ভাবিলোঁ আজিও ৰেচিপিটো দি দিওঁ। এয়া বজাৰৰ পৰা হাঁহৰ মাংসখিনি কাটি লৈ আহিছে হাঁহটো। মই মাংসখিনি দিবৰ বাবে লৈছোঁ। এয়া পিঁয়াজ আৰু আদা নহৰু, আৰু এয়া আলুখিনি ডোখৰকৈ কাটি লৈছোঁ। আজি মই আলুৰে বনাম। আৰু এয়া মছলাখিনি লৈ লৈছোঁ: শুকান জলকীয়া, জিৰা, 4টা পকা জলকীয়া, লং, ইলাচি, দালচেনি আৰু জাব্ৰাং, আৰু কেইটামান জালুক। আৰু এইখিনি মই এতিয়া পটাত পিচি ল'ম। এইখিনি পিচি ল'লোৱে, আৰু আদা নহৰুখিনি দি দিছোঁ, এইখিনিও পিচি ল'ম। আৰু এয়া মই গোটেইখিনি বস্তু লৈ লৈছোঁ। আলু আৰু লগতে বিলাহীও কাটি লৈছোঁ। আৰু এয়া মছলাখিনি পিচি ল'লোঁ। আৰু এয়া এতিয়া কেৰাহীত তেল দি দিলোঁ। হাঁহৰ মাংসত বেছি তেল দিব নালাগে আচলতে, হাঁহৰ মাংসৰ পৰা বহুত তেল ওলায়ে, কিন্তু কিছুমান হাঁহত তেল নাথাকে বাৰু, সেইবাবে মই তেল কমকৈ দিছোঁ। আৰু এতিয়া দি দিলোঁ মই তেলতে জিৰা কেইটামান আৰু তেজপাত 2টা, এইখিনি অলপমান লৰাই লৈছোঁ। আৰু এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজ মই 2টা লৈছিলোঁ, আৰু পিঁয়াজখিনি এতিয়া অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গ'ল, আৰু এতিয়া মাংসখিনি দি দিম। মোৰ মাংস আছিলে প্ৰায় 1 কিলোৰ কম হ'ব, প্ৰায় 800 গ্ৰামমান হ'ব। এটা হাঁহ 800 গ্ৰাম মানে হ'ব, বেছি নহয়। হাঁহ বুলি ক'লে আচলতে কোমোৰাৰ লগত বেছি ভাল লাগে, কিন্তু মোৰ লগত আজি কোমোৰা নাই, গতিকে মই আলু দিয়ে বনাম। আৰু আলুৰ লগতো ভাল লাগে। হাঁহৰ মাংসটো এনেও টেষ্টি হয়, যিহৰ লগত বনালে তাৰ টেষ্টটো ভালেই লাগে, গতিকে আজি মই আলুৰ লগতে বনাম। আৰু এয়া মাংসখিনি ভাজি আছোঁ, আৰু এতিয়া মই ইয়াতে হালধিখিনি দি দিম। আৰু মাংসখিনি ভাজোঁতে বহুত টাইম লাগে, হাঁহৰ মাংস বনাওঁতে বহুত সময় লাগে, মছলাও বেছিকৈ লাগে। আৰু এতিয়া মই মাংসখিনি ভাজি থাকোঁতে এয়া মছলাখিনি দি লৈছোঁ। এয়া গৰম মছলা আৰু ৰেড চিলি পাউডাৰ, আৰু লগতে দিলোঁ ধনিয়া গুড়ি, আৰু বাকী মছলাখিনি মই পিচি লৈছিলোঁ সেইখিনি দি দিম। আৰু এইখিনি এতিয়া ভালদৰে লৰাই লৈছোঁ। আৰু এইখিনি এতিয়া মই যেতিয়ালৈকে তেল এৰি নিদিয়ে মাংসৰ পৰা, তেতিয়ালৈকে ভাজি থাকিম। এয়া চাওক, 5 মিনিটমান হৈ গ'ল, আৰু এয়া অলপমানকৈ তেল ওলাব ধৰিছে, হোৱা নাই বাৰু। আৰু এতিয়া দি দিলোঁ মই খুন্দি লোৱা মছলাখিনি, গৰম মছলাখিনি। আৰু এতিয়া মই এইখিনি আকৌ ভালদৰে লৰাই এইখিনি আকৌ 10 মিনিটমান সময় ভাজি ল'ম। প্ৰায় 15 মিনিটমান সময় ভজাৰ পাছত এয়া তেল ওলাই আহিছে, আৰু এতিয়া মই ইয়াতে আলুখিনি দি দিম। আলুখিনি দিয়াৰ পাছতো আকৌ মই 5 মিনিটমান সময় ঢাকন লগাই আকৌ সিজিবলৈ দিম। এয়া ঢাকনি লগাই 5 মিনিটমান সিজোৱাৰ পাছত এতিয়া লৰাই লৈছোঁ অলপমান। আৰু এতিয়া মই ইয়াতে বিলাহীখিনি দি দিম। আৰু বিলাহীখিনি দিয়াৰ পাছতো মই বিলাহীখিনি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে ভাজি থাকিম। এয়া দি দিলোঁ, আৰু এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম। মাংসখিনি যিমানেই সময় ভাজিব সিমানেই বেছি সোৱাদ হয়। আৰু হাঁহৰ মাংস বুলিয়েই নহয়, যিকোনো মাংসই আচলতে বেছি সময় ভাজিলে সোৱাদটো বেছিকৈ আহে। আৰু ইয়াতে মই এতিয়া সোৱাদ অনুযায়ী নিমখখিনি দি ল'ম। আৰু এইখিনি প্ৰায় মই 20ৰ পৰা 25 মিনিট সময় শুকানকৈ ভাজিয়ে ল'লোঁ, তাৰপাছতহে পানী দিম। আৰু এইখিনি বিলাহীখিনি গলি নোযোৱালৈকে মই এইখিনি আৰু ভাজিয়ে ল'ম। এবাৰ ঢাকন লগাই দিছোঁ, আৰু 5 মিনিটমান সময় সিজিবলৈ দিছোঁ। আৰু এয়া চাওক, বিলাহীখিনি প্ৰায় গলিয়ে গৈছে। আৰু ইয়াতে এতিয়া মই এইখিনি ভালদৰে লৰাই লৈ পানীখিনি দি দিম এতিয়াহে। আৰু পানীখিনি দিয়াৰ পাছত বেছি সময় সিজিব নালাগে, যিহেতু বহুত সময় ভাজিলোঁ। আৰু পানীখিনি দিয়াৰ পাছত মই প্ৰায় 10ৰ পৰা 15 মিনিট সময় সিজিবলৈ দিম, তাৰপাছত মাংসখিনি হৈ যাব। এয়া গৰম পানী দি দিছোঁ। এয়া 10 মিনিটমান সময় উতলাৰ পাছত আলুখিনি সিজিয়ে গৈছে, আৰু 2ডোখৰমান আলু মই ভাঙি দিম। এয়া চাওক ইমান ধুনীয়া কালাৰ আহিছে। মই মছলা বেছি দিয়া নাই, অকণমানকৈয়ে দিছোঁ। আৰু এয়া চাওক হৈয়ে গৈছে মোৰ মাংসখিনি। আৰু এতিয়া মই ধনিয়া পাতখিনি দি দিলোঁ, তাৰপাছত নমাই থ'ম। বেছি ডাঠ নকৰোঁ, অলপমান আঞ্জাখন পাতল থাকোঁতে নমাব লাগে, নহ'লে ঠাণ্ডা হ'লে বহুত ডাঠ হৈ যাব। এতিয়া নমাই দিলোঁ, আৰু এয়া মোৰ আজিৰ হাঁহৰ মাংসৰ আঞ্জা ৰেডি হৈ গ'ল।
আৰু 10 মিনিটমান ঠাণ্ডা হোৱাৰ পাছত দেখাই দিছোঁ। এয়া চাওক ইমান ধুনীয়া কালাৰ আহিছে। হাঁহৰ মাংস যিমানেই বেছি ঠাণ্ডা হয় সিমানেই বেছি সোৱাদ হয়, আৰু বাহি হ'লেতো আৰু ক'বই নালাগে। আগদিনাখনে ৰাতি বনাই থোৱা মাংস যদি নেক্সট দিনা খোৱা হয় তাৰ টেষ্টে বেলেগ হৈ যায়। এয়া চাওক, কিন্তু আমি সোনকালে খালোঁ বাৰু। বনোৱা প্ৰায় 10 মিনিটমান হোৱাৰ পাছতেই খালোঁ, মানে আমাৰ বহুত দেৰি হৈ গৈছিলে মাংস বনাওঁতে, আৰু সেইবাবে এয়া গৰমে গৰমে মাংস উলিয়াই লৈছোঁ। গৰমে গৰমে ইমান সোৱাদ নালাগে বাৰু, কৈছোৱে ঠাণ্ডা হ'লে বেছি সোৱাদ হয়। আৰু এয়াই আছিলে মোৰ আজি দুপৰীয়াৰ কাহিখন। আৰু ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই আছিলে। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।